ক'ব খুজিছোঁ যে এয়াই গণতন্ত্ৰৰ শক্তি আৰু ইয়াৰ যোগেদি বিগত সময়ছোৱাত যি ধৰণৰ অন্যায়, যি ধৰণৰ গণবিৰোধী কাম কাজত লিপ্ত হৈছিলে বা জনগণৰ আকাংক্ষা, তেওঁলোকৰ যিবোৰ বিষয় মৌলিক বিষয় আছে, তেওঁলোকৰ খোৱা বোৱা, তেওঁলোকৰ শিক্ষা, স্বাস্থ্য, জীৱন জীৱিকা, সেইবোৰৰ সম্পৰ্কত তেওঁলোকৰ বিৰুদ্ধে অন্যায়, তেওঁলোকে নোপোৱাৰ যিটো অধিকাৰ, তেওঁলোকে নোপোৱাৰ যিটো বেদনা, সকলো কথাৰ প্ৰতিফলন তেওঁলোকে কৰিব পাৰিব। গতিকে মই আহ্বান জনাইছোঁ যে শেহতীয়াকৈ দেশৰ যিটো গণতন্ত্ৰৰ প্ৰতি প্ৰচণ্ড ভাবুকি আৰু সংকট আহিছে, সাংবিধানিক বিধি ব্যৱস্থা, ন্যায়পালিকা, স্বতন্ত্ৰ গণতান্ত্ৰিক অনুষ্ঠানসমূহৰ প্ৰতি যিটো আক্ৰমণ, আৰু বিশেষকৈ অসম আৰু খোৱাং বিধানসভা সমষ্টি, ইয়াত চলি থকা উন্নয়নহীনতা, চাৰিওফালে স্বজন তোষণ, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, এইবোৰৰ বিৰুদ্ধে নিশ্চিতভাৱে জনগণে মতদান কৰিব। আৰু পুৱা 5 বজাৰ পৰা জনগণৰ যিটো উৎসাহ উদ্দীপনা, এই গোটেই পৰিৱেশটোৱে এটা শক্তিশালী পৰিৱৰ্তনৰ এটা শুভ ইংগিত দিছে। আৰু মানুহৰ যিটো অংশগ্ৰহণ 5 বজাৰ পৰা আজিও এটা প্ৰতিকূল বতৰৰ মাজত, এইটোৱে প্ৰমাণ কৰে যে গণতন্ত্ৰৰ এই ভোটাধিকাৰ কৰা এই যিটো শক্তি, গণতন্ত্ৰৰ যিটো সৌন্দৰ্য, ঐতিহ্য, পৰম্পৰাৰ প্ৰতি সমগ্ৰ অসমৰ জনগণ অতি শ্ৰদ্ধাশীল। আৰু মই ভাবোঁ যে আজি মতদানে অসমলৈ এটা শক্তিশালী পৰিৱৰ্তনৰ বাৰ্তা কঢ়িয়াই আনিব। যোৱাকালি আপোনালোকে নিজে দেখিছে, টকা বিলৰ ৰাজনীতি চলিছে, বিভিন্ন ধৰণৰ প্ৰলোভন, ভয় ভাবুকি, বেলেগক ভোট দিব নালাগে, দিলে আঁচনি কটা হ'ব, এই যিটো মুক্ত গণতান্ত্ৰিক যিটো ব্যৱস্থা, এইটোৰ প্ৰতি প্ৰত্যাহ্বান নমাই আনিছে। এইটোৱে ভাবোঁ যে জনগণে সেইবোৰ উপলব্ধি কৰিছে কাৰণে যোৱাকালি ধৰিছে, সাধাৰণ মানুহেও ধৰিছে। গতিকে মানুহে যিমান প্ৰলোভন দিলেও, ভয় ভাবুকি খোৱালেও, টকা পইচা ৰাজনীতি কৰিলেও পইচা ল'ব, কাৰণ জানে যে এইবোৰ তেওঁলোকৰ কমিশ্যনৰ পইচা, এইবোৰ ৰাইজৰ টকা পইচা। গতিকে পইচা ল'ব, কিন্তু ভোট তেওঁলোকে য'ত দিব লাগিব তেওঁলোকৰ নিজৰ বিবেকক সুধিয়ে দিব। মই জনগণৰ প্ৰতিও আহ্বান জনাইছোঁ, সমগ্ৰ অসমৰ ৰাইজৰ প্ৰতি, সকলোৱে নিজে ভাবি, নিজে বিশ্লেষণ কৰি, নিজৰ চিন্তাৰে সকলোৱে ভোটদান কৰিব। কাৰণ এইটোৱেই গণতান্ত্ৰিক ব্যৱস্থাত আটাইতকৈ বেছি শক্তিশালী আমাৰ ব্যৱস্থা, যাৰ যোগেদি নিজৰ চিন্তাৰে গোটেই সমাজ পৰিৱৰ্তন কৰিব পাৰি। ফ্ৰী বুলি কথা নাই, যোনে জনসেৱাৰ কাৰণে সদায় এটা মন লৈ থাকে, তেওঁলোকৰ কাৰণে মুকলি বুলি কথা নাই। মই সদায় ৰাইজৰ লগত, আৰু এতিয়া নিৰ্বাচন যোৱাৰ পিছত আৰু জনগণৰ কাৰণে আৰু কাম কৰিবলগীয়া আছে, আৰু ৰাইজৰ ওচৰলৈ যাম।